কল স্বাগতম জনাইছোঁ মোৰ চেনেললৈ সকলোকে। মোৰ আচলতে ভিডিঅ' কোৱালিটিবিলাকৰ ভইচটো ভাল নহয়, ক্লিয়াৰ নহয়। তো আজি আকৌ মই ভিডিঅ'টো বনাব আহিছোঁ আপোনাৰ ওচৰত। মই আজি আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল যে আপোনালোকে বিনামূলীয়াকৈ APDSL বা ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা কেনেকৈ বাল্ব পাব। মই আপোনালোকক দেখুৱাইছোঁ। মোৰ হাতত আছে এটা বাল্ব। এইটো ইয়াত লেখা আছে যে আপোনালোকে কি লেখা আছে, মুখ্যমন্ত্ৰী আকাশদ্বীপ যোজনা। ইয়াতে মুখ্যমন্ত্ৰী আকাশদ্বীপ যোজনা আছে লিখা আছে। ইয়াত আপোনালোকে কি হ'ব, 4টা বাল্ব ফ্ৰী পাব। কোনো পইচা দিব নালাগে, কোনো পে'মেণ্ট দিব নালাগে। আপোনালোকক বাল্বটো মই দেখাইছোঁ। 4টা বাল্ব কি LED বাল্ব হয়। 4টা LED বাল্ব দেখিছে। এই 4টা LED বাল্ব আপোনালোকে সম্পূৰ্ণ ফ্ৰী পাব। তো আপোনালোকে এই LED বাল্বকেইটা কেনেকৈ ফ্ৰীত পাব। তো প্ৰথম কথাটো হ'ল যে আপোনালোকে ইলেক্ট্ৰিচিটি বৰ্ডৰ আপোনাৰ মাহৰ বিলখিনি সম্পূৰ্ণ দিব লাগিব। মাহৰ বিলখিনি সম্পূৰ্ণ দিয়া হ'ব লাগিব। লগতে মাহৰ বিলখিনি দিয়াৰ লগতে আপোনালোকে ইলেক্ট্ৰিচিটি কানেকশ্যন যিটো যাৰ নামত আছে, যিজন ব্যক্তিৰ নামত, তেওঁৰ কি কৰিব লাগিব, এটা ID প্ৰুফ, ভোটাৰ আইডিখন জেৰক্স কৰি লৈ যাব লাগিব। লৈ গৈ আপোনালোকৰ ওচৰৰ যিটো আপোনালোকৰ য'ত বিল পে'মেণ্ট কৰে তাত গৈ আপোনালোকে ভোটাৰ আইডিৰ সৈতে আপোনাৰ যিখন বিলৰ ৰিচিপ্ট আছে সেইখন জমা দিব লাগিব। আৰু তাৰপিছত আপোনাৰ কি কৰিব, চাই আপোনাক বাল্ব 4টা দি দিব। তো বিশেষ একো কাৰ্যখিনি ইমান টান নহয়। আপোনালোকক মই জনাব পাৰিম কি হৈছোঁ। আৰু আপোনালোক যে কাৰোবাৰ কিবা লাভ হৈছে মোৰ চেনেলটো চাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, বেল আইকনটো দবাই দিব। তো ধন্যবাদ।